মই অনবৰতে খাই বহি শুই থাকিব নোৱাৰো দেই। তেন্তে মোৰ কাষত বহি মোৰ লগত কথা পাতি থাকিবা। আমি চিনেমা চাম, গান শুনিম। হ'ব নেকি? কি হ'ব নেকি? তুমি মোৰ সকলো কথা হাঁহিৰে উৰুৱাই দিয়া, মাত্ৰ ধেমালি কৰি থাকা। অ'কে, মই আৰু ধেমালি নকৰো। কোনোবাই কিবা এটা মাৰি পঠিয়ালে আকৌ। বহুত বিষাইছে নেকি? বিষাইছে অলপ। তেতিয়াতো আপোনালোকে হস্পিটেল লৈয়ে যাব লাগিব। মই নাযাওঁ দেই। দুহিতাৰ দেউতাকে দেখোন তাইলৈ ফোনেই নকৰে। নকৰে নেকি? তেখেতটো আমাৰ ঘৰলৈকো অহা নাই। নাই অহা। আপুনি দুহিতা আৰু বিকিৰ বিয়াৰ দিনা মণ্ডপত কোৱা কথাখিনি তেখেতে বাৰু এতিয়াও ধৰি থকা নাইতো। বিয়য়ে বাৰু এতিয়াও আপোনাক বেয়া পাই আছে নেকি? কিন্তু তাৰ মুখখন দেখিয়েই মই বুজি পাইছো কিবা এটা সি ভবাৰ বিপৰীতে হৈ আছে, যিটো সি সহ্য কৰিব পৰা নাই। বৰ কষ্ট পাই আছে সি।